हेलो एवरीवन नতুन এটা ৰেচিপি ভিডিঅ'তে সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু এয়া কি হয় দেখি গম পাইছেনে আজি মানে ঘৰতে কলপিঠা বনাইছিলো আৰু ভাবিলো যে তাৰে ৰেচিপিটো আপোনালোকৰ লগতো শেয়াৰ কৰো আৰু বহুত বছৰ হ'ল মই নিজেও খাই পোৱা নাই কলপিঠা আৰু আজি যেহেতুকে বনাইছো ঘৰতে সেই কাৰণে ভাবিলো যে ৰেচিপিটো আপোনালোকৰ লগতো শেয়াৰ কৰো ভাল লাগিলে লাইক এটা কৰি দিব আৰু তাৰ কাৰণে মই প্ৰথমতে এয়া পিঠাগুৰিখিনি ৰেডি কৰি লৈছো আৰু যিকোনো ধৰণৰ ভাত খোৱা চাউলৰ পিঠাগুৰি হলেই হল আৰু পিঠাগুৰিখিনি মই যোৱাকালি ৰাতি মিক্সিত খুন্দি অকনমান ভাজি লৈছিলো আগতীয়াকে আৰু এতিয়া মই এফালে লৈ লৈছো দুটামান কল আৰু কলকিটাও যিকোনো ধৰণৰ কল হলেই হ'ব খালি গুটি থকা কল হলে আপোনালোকে আগতীয়াকে চালি ল'ব আৰু চালি পেলাই মানে গুটিখিনি অতৰাই ল'ব তাৰ পাছতে মই কলখিনি ভালদৰে বাকলি গুছাই এয়া টুকুৰা টুকুৰ কৰি ললো আৰু ইয়াতে মই 10-12টা মান কাজু এড কৰি দিছো আৰু এইখিনি মই এতিয়া ভালকৈ মিক্সাৰ জাৰত পিচি লম আৰু এইখিনি মোৰ ধুনীয়াকৈ পিচি লোৱা হৈ গ'ল তাৰ পিছতে মই এয়া পিঠাগুৰিখিনিত অলপমান গুড় দিছো গুড়খিনি আগতীয়াকৈ মানে অলপমান পানী দি গলাই চেকনিত চেকি লৈছো আৰু এইফালে এতিয়া মই মানে ৰেডি কৰি থোৱা কলৰ বেটাৰটো অলপকৈ দি এইখিনি ভালদৰে মঠি লম আৰু ইয়াতে মই চিকুট নিমখ আৰু অলপমান ঘি দিছো মানে 2 চামুচ মান হ'ব পাৰে সৰু চামুচেৰে আৰু এতিয়া এইখিনি ভালদৰে প্ৰথমে চামুচেৰে মিলাই ললো আৰু তাৰ পিছতে মই এইখিনি ভালদৰে আটা মঠাৰ নিচিনাকৈ মঠি ললো যেনেকৈ আমি ৰুটি বনালে বা পুৰি বনালে আটাখিনি ভালদৰে মঠি লওঁ সেই একেটা জোখতে মই এইখিনি ভালদৰে এনেকৈ মঠি লৈছো একেবাৰে টানো নহয় আৰু একেবাৰে ঢিলাও নহয় তেনেদৰে এইখিনি ভালদৰে মঠি ললো বেটাৰটো ৰেডি হোৱাৰ পিছত মই ইয়া ধুনীয়াকৈ সৰু সৰু বলৰ আকাৰত গোল গোল কৰি ললো আৰু এয়া দেখিছে নহয় এনেকৈ গুটেইখিনি মই ৰেডি কৰি ললো আৰু এয়া গুটেইখিনি মোৰ এতিয়া ৰেডি হৈ গ'ল গুটেইখিনি মই একেটা জোখতে ধুনীয়াকৈ ৰেডি কৰি ললো তাৰ পিছতে মই এয়া আগতীয়াকৈ এখন কলপাত কাটি ৰেডি কৰি ৰাখিছিলো আৰু এতিয়া মই কলপাতখন অকনমান মানে গেছৰ জুইতে সেকি লম আৰু যদিহে আগতীয়াকৈ কলপাতখিলা সেকি লোৱা হয় তেতিয়া হলে মানে ভাজ দিওঁতে কলপাতখন ফাটি নাযায় সেই কাৰণে মই অকনমান এনেকৈ প্ৰত্যেকখন কলপাত এনেদৰে সেকি ললো এয়া দেখিছে নহয় গুটেইখিনি মোৰ ৰেডি হৈ গ'ল সেকি লোৱাৰ পিছত এতিয়া এটা এটাকৈ পিঠাগুৰি লাৰুকেইটা আগতীয়াকৈ যে মই ৰেডি কৰি ৰাখিছিলো সেইকেইটা মই এনেকৈ এটা এটাকৈ প্ৰত্যেকখন কলপাততে একোটাকৈ দি ললো দিয়াৰ পিছত মই যে দিছো এনেদৰে এটা ভাজ দি ললো মই দেখুৱা ধৰণেৰে আৰু তাৰ পিছত এতিয়া এডাল বেলনা মাৰিৰে এটা এটাকৈ গুটেইকেইটা অকনমান বেলি লম মানে চাৰিও সাইডে অলপকৈ বেলি দিব যাতে চাৰিও সাইডে সমানকৈ পাতল হৈ যায় আৰু পাতল হ'লে বস্তুটো মানে পটককৈ সিজিও যায় সেইকাৰণে অকনমান মই এনেদৰে বেলি দিছো আৰু বেলি লোৱাৰ পিছত এতিয়া গেছত এখন টেৱা গৰম কৰিলো আৰু টেৱাখন গৰম হোৱাত একেবাৰতে 3-4টাকে এনেদৰে দি গলো আৰু দি পেলাই অলপ সময়ৰ কাৰণে ঢাকন মাৰি দিলো আৰু বহুত বেছি টাইম নালাগে খুব বেছি 4-5 মিনিট মানৰ ভিতৰত ধুনীয়াকৈ ৰেডি হৈয়ে যায় তো লো টু মিডিয়াম ফ্লেমত এইখিনি মই ধুনীয়াকৈ ইলুটি কৰি পিঠাখিনি ৰেডি কৰি ললো আৰু এয়া চাওকচোন আমাৰ পিঠা এতিয়া ৰেডি হৈ গ'ল আৰু আপোনালোকে যদি এনেদৰে বনাই খোৱা নাই এবাৰ বনাই খাই চাব আৰু ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আজিলৈ আহিছো বাই